নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম এগৰাকী মহান ব্যক্তিৰ নামত উৎসৰ্গিত এটা সমন্বয় ক্ষেত্ৰ। আৰু সেই মহান ব্যক্তিগৰাকী হৈছে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সাolung সুকাফা। গুৱাহাটী চহৰৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰ যোৰহাটত অৱস্থিত এই সমন্বয় ক্ষেত্ৰটো। আপুনি ইয়ালৈ গাড়ী নাইবা ট্ৰেইনেৰেও যাত্ৰা কৰিব পাৰে। নেশ্যনেল হাইৱেৰ সমীপতে লাগি থকা এই সমন্বয় ক্ষেত্ৰখনলৈ প্ৰতিদিনে বহুতো পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। এই সমন্বয় ক্ষেত্ৰখনলৈ আপোনাক আদৰণি জনাব এখন বহুত ডাঙৰ আৰু ওখ প্ৰৱেশদ্বাৰে, য'ত ধুনীয়াকৈ লিখা আছে স্বৰ্গদেউ সাolung সুকাফা সমন্বয় ক্ষেত্ৰ। এই সমন্বয় ক্ষেত্ৰটো শুভ উদ্বোধন কৰা হৈছিল ২০১৫ চনৰ ২ ডিচেম্বৰ তাৰিখে। সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈদেৱে ইয়াক শুভ উদ্বোধন কৰিছিল। গেটৰ ঠিক তলতেই সোঁফালে আছে টিকেট কাউণ্টাৰ, য'ত টিকেট ল'বৰ বাবে দৰ্শনাৰ্থীসকলে ভিৰ কৰেহি। টিকটৰ মূল্যসমূহ হৈছে এনেধৰণৰ: প্ৰতিজন ব্যক্তিৰ বাবে টিকেটৰ হাৰ ২০ টকা, ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীসমূহৰ বাবে ১০ টকা, আৰু আপুনি যদি ভিতৰত কেমেৰা নি ভিডিঅ' বনাব বিচাৰে তেন্তে তাৰ বাবদ ৫০ টকা। প্ৰতিজন বিদেশী পৰ্যটকৰ বাবে ২০০ টকা। সন্মুখতে থকা পাৰ্কিঙত যদি আপুনি গাড়ী পাৰ্ক কৰিব বিচাৰে তেন্তে দুচকীয়া বাহনৰ বাবে ১০ টকা, অটো ৰিক্সা বা ই ৰিক্সাৰ বাবে ২০ টকা, ৪চকীয়া বাহনৰ বাবে ৩০ টকা, বাছ নাইবা ট্ৰেভেলাৰ পাৰ্কিঙৰ বাবদ ৫০ টকা। আৰু যদি আপুনি ইয়াৰ ভিতৰত পিকনিক খাব বিচাৰে তাৰ সুব্যৱস্থাও আছে ইয়াত। তাৰ বাবে আপুনি ৫০০ টকাৰ টিকেট ল'ব লাগিব। ভিতৰত প্ৰৱেশ কৰিয়েই দেখা পোৱা যায় ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্য। শাৰী শাৰীকৈ লগাই থোৱা আছে ধুনীয়া ফুলনি বাগিচা। গেটৰ পৰা সোমাই বাওঁফালে আছে এটা ডাঙৰ প্ৰেক্ষাগৃহ। এই প্ৰেক্ষাগৃহটোতেই সকলো ধৰণৰ মিটিং নাইবা অনুষ্ঠানসমূহ সম্পন্ন কৰা হয়। ভিতৰত আছে এটা ডাঙৰ পুখুৰী, য'ত আপুনি ভৰিৰে পেডেল মাৰি নাও চলাব পাৰে। যদি আপুনি নাও চলাব বিচাৰে তেন্তে ভিতৰত প্ৰৱেশ কৰাৰ আগতেই টিকেট কাউণ্টাৰত টিকেট ল'ব লাগিব। ২টা ছিটৰ নাৱৰ বাবে ৬০ টকা আৰু ৪টা ছিটৰ নাৱৰ বাবে ১০০ টকা। অতি কম মূল্যতে আপুনি ইয়াত নৌকা বিহাৰৰ আনন্দ উপভোগ কৰিব পাৰিব। পুখুৰীটোৰ পাৰতে আছে এটা হাতে সজা চেলফি পইণ্ট, য'ত ফটো উঠি সকলোৱে ধুনীয়া ধুনীয়া ফটোবোৰ আপলোড দিয়ে হোৱাটছআপ নাইবা ফেচবুকত। শাৰী শাৰীকৈ লগাই থোৱা বকুল ফুলৰ গছসমূহৰ মাজেৰে কিছু দূৰ আগুৱাই গ'লেই দেখা পাব স্বৰ্গদেউ সাolung সুকাফাৰ এক বিশাল মূৰ্তি। মূৰ্তিটোৰ ওচৰলৈ যাবলৈ বহুকেইটা চিৰিৰে ওপৰলৈ যাব লাগে। ওপৰত জোতা বা চেণ্ডেল নিয়া নিষেধ। আৰু এয়াই হৈছে বিখ্যাত স্বৰ্গদেউ সাolung সুকাফা। সুকাফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতিছিল। সুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি জনজাতিকে তেওঁ একত্ৰিত কৰে। এই বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে সুকাফাৰ অৱদান সৰ্বোচ্চ। এনে কাৰণতে তেওঁৰ নামৰ আগত সাolung ব্যৱহাৰ হ'বলৈ ধৰে। সাও শব্দৰ অৰ্থ হ'ল ঈশ্বৰ আৰু লুং শব্দৰ অৰ্থ হ'ল মহান, মানে মহান ঈশ্বৰ। সাolung সুকাফাই সুদূৰ মাওলুঙৰ পৰা অসমলৈ আহিছিল। দুৰ্বাৰ সাহস, অদম্য স্পৃহা আৰু অপৰাজয় মনোভাৱ আছিল সুকাফাৰ। এক অজান মুলুকৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰি আহি সুকাফাই অসম দেশত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গ'ল। সুকাফা এজন দুৰ্ধৰ্ষ আৰু দূৰদৰ্শী বীৰ যোদ্ধা আছিল। এখন ৰাজ্য শাসন কৰিবলৈ কোন সময়ত কি ব্যৱস্থা ল'ব লাগে সেই কথা সুকাফাই ভালদৰেই জানিছিল। সুকাফাৰ ৰাজনৈতিক, প্ৰশাসনিক তথা কূটনৈতিক জ্ঞান প্ৰচুৰ আছিল। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বৰ অসমৰ ভেটি স্থাপন কৰি সুকাফাই ১১৯০ অৰ্থাৎ ১২৬৮ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়। সুকাফাই প্ৰতিষ্ঠা কালৰে পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈ ৪০ বছৰ ৪ মাহ ১৫ দিন আহোম ৰাজ্য শাসন কৰে আৰু সুকাফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ চুতীয়ফা আহোম ৰাজ্যৰ ৰজা হয়। আৰু এয়াই আছিল মহান স্বৰ্গদেউ সাolung সুকাফা। সুকাফাৰ মূৰ্তিৰ চাৰিওফালে সৰু সৰুকৈ ধুনীয়া পুখুৰী খান্দি ৰখা হৈছে আৰু মূৰ্তিটোৰ ঠিক সোঁফালে আছে এটা মিউজিয়াম। ক্ষমা কৰিব, দুৰ্ভাগ্যবশত আপোনালোকক মিউজিয়ামটো দেখাব নোৱাৰিলোঁ।
কিয়নো তাৰ ভিতৰত ভিডিঅ' বা ফটো উঠোৱা নিষেধ। মিউজিয়ামটোত আছে অসমৰ বহুতো পুৰণিকলীয়া আপুৰুগীয়া সম্পদ। মিউজিয়ামটোৰ গাতে লাগি আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা কিছুমান খেলনা। তাত আবেলি সময়ত সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা খেলি সময় কটায়। এয়াই হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয়ৰ ক্ষেত্ৰ। কেতিয়াবা সময় পালে আপুনিও নিশ্চয় আহিব ইয়ালৈ। ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।